হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আপোনালোক। মই আজি আৰু এটা ৰেচিপি আনিছোঁ। এইটো হৈছে পাতত দিয়া চিকেন। আশা কৰোঁ আপোনালোকে ভাল পাব। আহকচোন চাওঁ কেনেকৈ বনাইছোঁ মই আজি। এয়া চিকেন পিচ মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া দিছোঁ এচামুচ নহৰু, এচামুচ আদা আৰু এইখিনি ভালকৈ সানি ল'ম। ইয়াত দিলোঁ নিমখ আপুনি আন্দাজত দিব যিমান লাগে। এয়া দিছোঁ এচামুচ জিৰা গুড়ি, এচামুচ চিকেন মছলা। এইখিনিও ভালকৈ সানি ল'ব। এতিয়া এইখিনিত মিঠাতেল অলপ দি দিছোঁ। মই গোন্ধটোৰ কাৰণে অলপ বেছিকৈ দিছোঁ, গোন্ধটো ভাল লাগে কাৰণে। আৰু এয়া দি দিছোঁ জলকীয়াখিনি ফালিও দিব পাৰে। এতিয়া ইয়াত যোগ দিছোঁ মই মান ধনিয়াটো গোন্ধটো বৰ ভাল লাগে আৰু ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ পিচবোৰ। ইয়াত মই এতিয়া ৰুকি লোৱা 1 কাপ কোকোনাট দি দিছোঁ, তাৰমানে 2 টেবুল স্পুন হ'ব। এইখিনিতে দি দিছোঁ আৰু ভালকৈ মিক্স কৰি দিছোঁ গোটেইখিনি। ইয়াত আপোনালোকে সৰু সৰুকৈ পিঁয়াজো কুটি দিব পাৰে আৰু ভালকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। এই গোটেইখিনি মই কলপাতত ঢালি ল'লোঁ। কলপাতখন খালি অলপ সেকি ল'ব, নহ'লে ফাটি যোৱাৰ চান্স থাকে। আৰু এয়া জালুক গুড়ি দি দিছোঁ। এতিয়া কলপাতখন নাফাটে, সেকি ল'লোঁ যে। এয়া এনেকৈ ফ'ল্ড কৰি ল'ব, আপোনালোকৰ সুবিধাৰ মতে ফ'ল্ড কৰিব। এনেকৈ টোপোলা এটা বনাই ল'ব। এয়া দেখিলেনে? এনেকুৱাকৈ টোপোলা এটা বনাই ল'ব। এয়া ভালকৈ গাঁঠিটো মাৰিব যেন জুচবোৰ ওলাই নাহে। এয়া দেখিছেনে? একদম টাইটকৈ মাৰিব। কেৰাহী এখন গৰম কৰিছোঁ, 2 চামুচ মিঠাতেল দিছোঁ। এয়া টোপোলাটো দি দিছোঁ আৰু 2 পিঠি 20 মিনিট ঢাকি মিডিয়াম ফ্লেমত এইখিনি হ'ব দিম। এইটো চাইড হৈ গ'ল। এতিয়া নেক্সট চাইডটো এয়া ওলটাই দিছোঁ। এইটো এতিয়া 20 মিনিট হ'বলৈ দিম ঢাকি আৰু মিডিয়াম ফ্লেমতহে দিব। এতিয়া এই টোপোলাটো এখন প্লেটত থৈ লৈছোঁ আৰু এই সূতাবোৰ কাটি দিছোঁ। এয়া দেখিছেনে? এতিয়া আস্তেকৈ মই এইখিনি খুলিছোঁ। খোলোতে বহুত ধুনীয়া এটা স্মেল আহিছে। এইটো সাৱধানে খুলিব, আস্তে আস্তে। এতিয়া ইয়াত অলপ মিঠাতেল দি দিছোঁ। এয়া মোৰ ৰেচিপিটো হৈ গ'ল আজি পাতত দিয়া চিকেন। কেনে পালে আপোনালোকে জনাবচোন মোক কমেণ্টছত। আৰু যদি আপোনালোকে ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো টিপি দিব। তেতিয়া মোৰ আহি থকা ৰেচিপিজবোৰ আপোনালোকে পাই থাকিব। আজিলৈ আহিছোঁ, আকৌ আহিম মই নতুন ৰেচিপি লৈ। থেংক ইউ।